গুড মৰ্ণিং মই গৌতম দেৱী ৱেলকাম বেক টু মাই চেনেল। আজি আমি পিকনিক গৈ আছোঁ। পিকনিক জেগাৰ কি আছিলে নামটো? জোনাই লেকু বুলি কয়। এতিয়া ফাৰ্ষ্ট টাইম আমি গৈছোঁ বাৰু তালৈ। তো চাই ধৰক ফাৰ্ষ্টে আমি এতিয়া মন্দিৰলৈ গৈছোঁ, সেৱাটো লৈ লওঁ। তাৰপিছত আৰু লাহে লাহে গৈ থাকিম। এইপিনে আমাৰ গৈ আছে আগত ছোৱালীকেইজনী, তো লগতে সেৱাটো ল'ম আৰু তাৰপিছত লাহেকৈ উঠিম আৰু গাড়ীটো বাৰু এতিয়া আহিব। তো গাড়ীখনৰ কাৰণে আমি মন্দিৰতে ৰখি দিম। তো ইয়াৰ পৰাই উঠিম আৰু বাকী চব গাড়ীতে আহিব। মন্দিৰৰ সন্মুখত আমাৰ গাড়ী পাই গ'ল, বৰ্তমান গাড়ীখনত উঠোঁ আৰু তাৰপিছত এতিয়া টাইমটোতো এনেও লাগিব চাগে 2 ঘণ্টামান। তো এই মন্দিৰতে সেৱাটো লৈ ল'লোঁ, এতিয়া উঠোঁ আৰু গৈ থাকোঁ, চাই থওঁ। বৰ্তমান এই গাড়ীত বহি দিলোঁ, দেখিছে আৰু চবে মন মাৰি গৈ আছে। এইপিনে মানে ফূৰ্তি বোলা বস্তুটো ইয়াত কাৰো নাই মানে। তো এইপিনে গৈ আছোঁ, এইপিনে মোবাইল লেবাত ব্যস্ত, এইপিনে আমাৰ ব্ৰ'। তো এতিয়া গৈ আছোঁ আৰু মজাকৈ আপোনালোকে চাই থাকক, ভিডিঅ' তামাম হ'ব। বৰ্তমান আমি গৈ আছোঁ, এয়া দেখিব পাইছে আমাৰ স্পেচিয়েলি গেছ দুটা এইপিনে মতা আছে, মামা আৰু এইপিনে বিন্দু। তো আমি এতিয়া গৈ আছোঁ, ডিমৌ পাৰ হৈছোঁ। তো একে দুটাৰ কাৰণে একচুৱেলি আমাৰ লেট হৈ গ'ল, এখেতক ৰখোতে ৰখোতে আমাৰ পূৰা লেট। বৰ্তমান আমি জোনাইত পাই গ'লোঁ, কিন্তু আমাৰ এতিয়া লোকেশ্যনটো চেঞ্জ হৈ গ'ল। একচুৱেলি আজি পাৰ্ক নাপালোঁ, ছানডে হয়তো। তো পাৰ্কখন ল'ব নোৱাৰিলোঁ, তো সোমাব নিদিলে সেইকাৰণে অৰুণাচলত। তো লোকেশ্যন চেঞ্জ। এতিয়া ক'ত যাম ভাই? 3 মাইল। এতিয়া 3 মাইল গৈ আছোঁ। বৰ্তমান আমি লোকেশ্যন পাই গ'লোঁ, এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত। এডোখৰ কি বুলি কয় কিন্তু নাম? 3 মাইল ঘাট। 3 মাইল ঘাট। আমাৰ লোকেশ্যনটো চেঞ্জ হৈ গ'ল। একচুৱেলি মনবোৰ চবৰে অলপ অলপকৈ বেয়া হৈছে, হ'লেও এডজাষ্টটো কৰিব লাগিব। আজি পাছটো নাপালোঁ, সেইকাৰণে আমি অৰুণাচলৰ ভিতৰত সোমাব নোৱাৰিলোঁ। তো তাৰ কাৰণে লোকেশ্যনটো চেঞ্জ কৰি ইয়ালৈ আহিলোঁ। তো এতিয়া কি হয় আৰু, তো ইয়াতে আৰু অকণমান ফূৰ্তি কৰিম আৰু তাৰপিছত গৈ থাকিম আৰু ঘৰলৈ লাহে লাহে। এতিয়া মেম্বাৰবোৰ এইপিনে চবে আৰু খোজকাঢ়ি গৈ আছে। এইপিনে অলপ পিছত দেখাই আছোঁ আপোনালোকক ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য। মই পিছে গম পোৱা নাছিলোঁ এখন ব্ৰহ্মপুত্ৰ বুলি ভাবিছিলোঁ, এতিয়াহে গম পাইছোঁ এখন প্ৰভা। হা চিয়াং নেকি? এখন হেৰি আমাৰ অসমত যেতিয়া হয় তেতিয়াহে আপোনাৰ ব্ৰহ্মপুত্ৰ হয়। এতিয়া যেতিয়া নেকি এডোখৰ আধা অৰুণাচলে পৰে, হ'লেও এডোখৰলৈ আহিবলৈ আমাক পাৰ্টছৰ প্ৰয়োজন নাই। তো সেইকাৰণে এখন এতিয়া ব্ৰহ্মপুত্ৰ নহয়, ইয়াতে চিয়াং নদী বুলি কয়। আৰু আমি এতিয়া আছোঁ বৰ্তমান, এখন কি হয় প্ৰভা অৰণ্যত আছোঁ আমি এতিয়া। তো চাই থাকক আপোনালোকে, ভিডিঅ'টো চাই এনেও ভাল পাব। তো টিপটপ বনিব। তো এনেই আমাৰ দেৰি হৈছেই, তাতে মানে আকৌ জেং, পূৰা জেং। মানে ৰাস্তা পাহৰিলোঁ, গাড়ীখন গ'লগৈ বেলেগ চাইডে, এতিয়া মানুহ কিছুমান গ'লগৈ বেলেগ চাইডে। ইয়াতে আকৌ টাৱাৰ চাৱাৰ নাই, এতিয়া মানে মানুহ বিচাৰি আছোঁ জংঘলৰ মাজত। তো বিচাৰি পাওঁ নাপাওঁ, এতিয়া মানে অলপ টেনশ্যন হৈ গৈছে। টাইমটো বহুত বেছি হৈ গ'ল, একচুৱেলি 12টামান বাজিলে। তো এতিয়া কেতিয়া বনাম, কেতিয়া খাম, মানে খাৱাটোতো খাবই লাগিব আৰু উপায় নাই। হ'লেও মানে আজি পূৰা দেৰি হৈ যাব মানে। তো এতিয়া আমাৰ পিছপিনে মানে ভণ্টি দুজনীমান থাকি গ'ল, সিহঁতক বিচাৰিছোঁ। এইপিনে বাকীসোপাক পঠিয়াইছোঁ। তাতে আকৌ গাড়ীখনো গায়ব হৈ আছে মানে। এতিয়া গাড়ীখনত আমাৰ বস্তুবোৰ আছিলে, তো মানে টেনশ্যন মানে একদম। এইপিনে দেখিছে আৰু গোটেইখন অৰণ্য, মানে অৰণ্যৰ মাজত পূৰা জেং হৈ গৈছে। দেখিছে আৰু উঠনিৰ পৰা বিচাৰি ফুৰিছিলোঁ এইকেইজনীকে, বৰ্তমান লগ পাইছোঁ এতিয়া। তো চব পিনে মানে মাথা চাথা বেয়া হৈছে মানে এতিয়া। মানুহটো বিচাৰি পাইছিলোঁহে, আকৌ বিচাৰিব লাগিব বেলেগ। এতিয়া মানে আমি গাড়ীখন বিচাৰি গৈছোঁ। এইপিনে গাড়ীখনো আহি গ'ল, চব মিলিছে আৰু অংকটো। গাড়ীও পাই গ'লোঁ। এইপিনে আগত মানে গাড়ীখন বেলেগ চাইডে গুচি গৈছিলে, তাতে আগত মানে হাতী ওলালোঁ। তো সেইকাৰণে ঘূৰি আহিলে ইহঁতে। তো আমিও বিচাৰি আছিলোঁ আগত, আকৌ 1 কিলোমিটাৰমান, প্ৰায় 1-1.5 কিলোমিটাৰমানৰ আগত আমাৰ পেহীদহঁত আছে। তো আকৌ সিহঁতকো বিচাৰি যাব লাগিব। এতিয়া পূৰা মানুহ বিচাৰি থাকোঁতে গৈছে মানে আজিৰ দিনটো। আৰম্ভ হৈছে আৰু এতিয়া বনাবলৈ দেখিছে আৰু চৌকা তৌকা বনোৱা হৈ গ'ল, পূৰা খানি বনাই দিছোঁ। এইপিনে আমাৰ মামা চুৰি একদম পূৰা ধূপ চুপ জ্বলাই লৈছে বনোৱাৰ আগতে। তো নেক্সট এইপিনে আমাৰ ভিনদেউ, নেক্সট ৰান্ধনি আৰু টেনশ্যন নাই। আজি খানা টিপটপ বনিব, গেৰাণ্টিটো আছে আৰু 2টা ৰান্ধনি যেতিয়া নেকি লৈ আহিছোঁ।
এইপিনে চাই অলপ বনোৱাৰ আগতে ধৰি লওক পূজাটো কৰাটো ইম্পৰ্টেণ্ট, পূজাটো কৰি লৈছে আৰু ধুনীয়াকৈ। তো এইপিনে চব ব্ৰেকফাষ্ট খোৱাত ব্যস্ত আৰু লগতে কামতো লাগিছে। এইপিনে দেখিছে আৰু আমাৰ ইয়াতে আমাৰ এই হাতী পোৱালি পূৰা ব্ৰেডত মানে ক্ৰীম লগোৱাত ব্যস্ত। আৰু এইপিনে দেখিছে আৰু আলু চালু কাটি আছে এইপিনে ধুনীয়াকৈ। তো আমাৰ এইপিনে অকণমান বুট চুট অনা আছে, পিঁয়াজ এইপিনে খাইছে। ব্ৰ আজি অনুভৱ কেনেকুৱা? হেৰাই গৈছিলোঁ জানো? পুৰা মজা। কেনেকুৱা লাগিছে? আপোনালোকেও এবাৰ এই মজাটো ল'ব পাৰে। একদম ফিল্ম শ্বুটিং কৰি থকা নিচিনা লাগে, বিকজ আমি ইজনে ইজনক চিঞৰি চিঞৰি মাত লগাই আছো, কাৰণ আমাৰ মোবাইলত যেতিয়া নেটৱৰ্ক নাই। আমি যেতিয়া আপোনালোকে একেবাৰে মানে ভয় বোলে কি হ'ল অংকল আহিব ইয়াতে মানে আজি বহুত জমিলে মানে একচুৱেলি অলপ আগতে মই কথাবোৰ ক'লোৱে মানুহবোৰ হেৰাই গ'ল বুলি। তো মানে বহুত ভাল জেগা। জেগাটো তেনেও ভাল লাগিছে। এইটো কি বুলি কয়, এডভেঞ্চাৰ হেৰি কৰিব পাৰে। আৰু এবাৰ আহিলে মানে দ্বিতীয়বাৰ আকৌ আহিব মন যাব। এই সুন্দৰ কণ্টেক্ট কৰিব, খালি কণ্টেক্ট কৰি আহিব। এইপিনে আমাৰ ব্ৰ জেগা চইচ কৰা মানুহটো চাওক। খালি কণ্টেক্ট কৰি আহিব দেই, হৰাই থাকিব নহ'লে। কিন্তু ইয়াত বহুত খেলি মেলি হৈ যায় মানে, অকণমান ইয়াতে সাৱধান মানে একেলগে নামিব, যাতে নেটৱৰ্ক পাম বুলি মানে ইয়াতে আপোনালোকে আশাও নকৰিব মানে। যদি নামে একেলগে নামিব আৰু এক্সট্ৰা হৈ পিনে মানুহবোৰ যদি ভাগ হৈ যায়, বহুত ডাঙৰ প্ৰব্লেম হৈ যায়। তো মানে ইয়াত খেলি মেলি হৈ যায় মানে। যাব আৰু ফিল্মৰ মজা ল'ব বিচাৰিলে আৰু ইজনে ইজনক চিঞৰি চিঞৰি মাত দিব। আমাৰ এইপিনে আইটেমবোৰ এতিয়া আমাৰ মাংস বইল হৈ আছে, অলপ পিছতে আমি মাংসটো খৰিকাত দিয়া হ'ব। তো এইপিনে ভাতটো চাউলো বইল কৰি থকা হৈছে। এইপিনে আমাৰ ভিনিটো আৰু এইপিনে কুকুৰা পূৰা লোকেল কুকুৰা অনা আছে, এইপিনে ঠিক ঠাক কৰি আছে। কেনেকুৱা লাগিছে কাটি? বেচেৰি কেইজনী বেয়া দুখ যেন পাইছোঁ মই। মজা লাগিছে ন? পূৰা স্পেচিয়েল বনোৱা হৈছে। পূৰা এইটো বাঁহৰ চুঙাত দিম, পূৰা মছলা চছলা এটা মিক্স কৰি লোৱা আছে। অলপ পিছত বাঁহৰ চুঙাত টিপটপ ভৰাম আৰু পূৰা ডাইৰেক্ট জুইত পেলাই দিম আৰু মজা লাগিব খাই। এইপিনে দি দিয়ক নহ'লে মিলাই মেলি দিয়ক। এই আমাৰ আৰম্ভ, খানাটো বনাইছোঁ আৰু এইপিনে মই চিকেনটো বনাবৰ কাৰণে ৰেডি আৰু এইপিনে পূৰা মামাটো এইপিনে পূৰা দি দিছে আৰু মই অলপ মছলাটো মিক্স কৰিছোঁ। তো এইপিনে আৰু এটা কেৰাহী লগতে বনিছে। এইপিনে এইটো আমাৰ ভিনদেউ বনাই আছে গাহৰি, পূৰা স্পেচিয়েল খানা বনাব বোলে ইয়াতে। তো চবেই নিজৰ নিজৰ কাম কৰি আছে, এইপিনে ঘূৰাবোৰ ঘূৰি আছে আৰু। তো আমি আৰু সদায় আৰু দাদা আৰু মাংস বনোৱাতে থাকোঁ আৰু বা কিবা বনোৱাতে থাকোঁ। তো এইপিনে আমাৰ ভণ্টি পূৰা লালি চালি শিঙি পূৰা টিপটপ, এইটো গাহৰিটো পূৰা হ'ব মানে অলপ পিছতে। লগতে বিলাহীও আছে আৰু। তো চাই থওঁ, খানাটো দেখাই আছোঁ লাহে লাহে, এতিয়া বনাই লওঁ বাৰু। বৰ্তমান পূৰা খানা বনাই আছোঁ, চকুৱে টকুৱে পূৰা ধোঁৱা সোমাইছে, পূৰা মানে নক'বা আৰু। এইপিনে দেখিছে আৰু ছোৱালীকেইটা থকাৰ অৱস্থাটো মানে আমি ল'ৰাকেইটা মানে এইপিনে বনাব লগা হৈছে। এইপিনে ঘূৰাই দেখাইছোঁ, এইপিনে আমাৰ ব্ৰই পূৰা মাংস পূৰাত ব্যস্ত। এইপিনে আমাৰ এই ব্ৰ হাই কৈ দিয়া আকৌ। তাৰপিছত এইপিনে আমাৰ চলি আছে আৰু ধুনীয়াকৈ টিপটপ আৰু এতিয়া উপায় নাই আৰু। আপোনালোকে চাই থওক, খানা বনি আছে, অকণমান দেখাই দিছোঁ আৰু খানাটো মানে কি বনি আছে। আমাৰ কুকুৰা পূৰা বনি আছে আৰু উতলি আছে। এইপিনে গাহৰি, তাৰপিছত সেইটো আৰু ব্ৰইলাৰ পূৰা বনি আছে। তাৰপিছত এইপিনে আৰু ছোৱালীবোৰ বহি আছে, মজা। আমাৰ এইপিনে ব্ৰ পূৰা খৰি আনিছে আৰু। তো এইপিনে চব বহিছে আৰু এইপিনে আমাৰ এইটো নতুন মেম্বাৰ, নতুন ছোৱালী, এইপিনে মিচিং কনেং, এইপিনে পূৰা লাজত ক'ত ঘূৰি আছে নাজানো আৰু। তো এইপিনে আহিছে এতিয়া লাইনত। তো তাই মানে খাবলৈ পাবলৈ একো পোৱা নাই, এতিয়া পাব লাহেকৈ। খোৱা বোৱা ষ্টাৰ্ট হৈছে আৰু। এইপিনে আমাৰ ভিনদেউ পূৰা বিলাবৰ কাৰণে ৰেডি। তো এইপিনে লাইনত চবে বহিছে আৰু এইপিনে খাম আৰু এতিয়া তাতে ধুনীয়া আৰু। তো ঐ আহিলা, কেনেকুৱা লাগিলে মানে? আজি জেগাটো ভালে লাগিলে। আমি বহুত এই যোনটো হেৰি হয় তাত বহুত ফুৰিলোঁ পকালোঁ। আপোনালোকে এইটো জেগাৰ আমেজটো ল'ব বিচাৰে যদি আহিব পাৰে এইটো তাতে। আৰু একচুৱেলি মানে আমাৰ মেইনলি 3বাৰমান হ'ল আৰু এতিয়ালৈকে কোৱা। আমাৰ মানে একচুৱেলি যোনটো লোকেশ্যন আছিলে, লোকেশ্যনটো চেঞ্জ হ'ল। আজি দেওবাৰৰ কাৰণে ছানডেৰ কাৰণে আমি পাছটো নাপালোঁ, কিন্তু তাত আৰু অকণমান ধুনীয়া আছিলে। কিন্তু বাট আমি আজি মানে ধৰি লওক উপায় নাপাই পিনে আমি চেঞ্জ কৰিব লগা হ'ল লোকেশ্যন। হ'লেও আমি ব্ৰহ্মপুত্ৰ কিনাৰতে খাইছোঁ, ভাল লাগিছে। আপোনালোকে নেক্সট ইয়েৰ আকৌ আমাৰ এই ব্লগটো চাব, তাত আমাৰ আৰু ধুনীয়া জেগালৈ আমি যাম। আজি ইমানে হ'ব দিয়ক। তাতে আৰু মানে আমাৰ আৰু এটা চেনেল আছে আপোনাৰ, আমি কভাৰ ভিডিঅ' বনাওঁ। তাতে আমাৰ হেৰি দেউৰী ছোৱালী বুলি আমাৰ চেনেল এটা আছে, আপোনালোকে চাব। দেউৰী চেনেলটো আপোনালোকে চেক কৰিব। দেউৰী ছোৱালীলৈ আমি ধুনীয়া ধুনীয়া কভাৰ ভিডিঅ' পঠিয়াই থাকোঁ। আপোনালোকে দেউৰী ছোৱালীৰ চেনেলটো আপোনালোকে এবাৰ হ'লেও ভিজিট কৰিব, মানে আপোনালোকে নিৰাশ নহ'ব বুলি মই মানে আশা কৰোঁ আৰু। তো ভাল লাগে মানে, আমি প্ৰায় আমাৰ যি দিব পাৰিছোঁ আমি বেষ্টটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ যোনটো আমাৰ কভাৰ ভিডিঅ' চেনেল আছে আপোনালোকে সেইটো চাব। তো এইপিনে আৰু চবেই এতিয়া লাইন পাতি বহি গৈছে খাবৰ কাৰণে। তো
আপোনালোকে চাই থাকক মানে আৰু কি আৰু খুব বেছি 2টামান ক্লিপ আহিব তাৰপিছত আমাৰ এনেও ভিডিঅ'টো শেষ হ'ব এতিয়া আন্ধাৰ হৈছে আৰু ঘৰ যাব লাগে তো আপোনালোকে চাই এতিয়া বিলাবৰ কাৰণে চবেই ৰেডি অলপ পিছত মই বিলাই দিম তো আপোনালোকে চাই থাকক আমি বৰ্তমান আমি খাবৰ কাৰণে লৈছোঁ আৰু আমাৰ শেষ হৈছে আৰু টোটেলি আমাৰ বনাই খতম আমাৰ এতিয়া মানে একচুৱেলি ইয়াতে এইটো হাতী চাতি ওলাইতো আমাৰ মানে একচুৱেলি ইয়াতে মানে ডান্স চান্স কৰা নহ'ল একচুৱেলি আমাৰ দেৰি হ'ল অহাটো চ' আমি খাই বৈ কোনোবা এডোখৰ জেগাত নিশ্চয় আমি অকণমান ফূৰ্তি কৰিম আপোনালোকক দেখাম নিশ্চয় আপোনালোকে চাই থাকক এতিয়া আমি গাহৰি মাংসটো বিলাবৰ কাৰণে লৈছোঁ তো কুকুৰাটো অলৰেডি দিয়া হৈ গ'ল এতিয়া গাহৰি মাংসটো দিবৰ কাৰণে মোৰ দায়িত্বত পৰিছে মানে তো আপোনালোকে চাওক মই দেখাই আছোঁ এইকাৰণে মানে কোনে কি পায় নাজানো আৰু প্ৰায় মানে এহেটা দিওঁ আৰু কাৰোবাৰ যদি ভাগ্য ভাল থাকে পাব নহ'লে আৰু কি ক'ম আৰু ঠিক আছে দিয়া আমি বৰ্তমান ওলাইছোঁ আৰু ঘৰ যাওঁ বুলি তো খাই বৈ হৈ গ'ল আপোনালোকক বিশেষকৈ একো হয়তো আজি দেখাব নোৱাৰিব পাৰোঁ কিন্তু আমি হয়তো এইডোখৰত একচুৱেলি হাতী ওলাই বুলি কয় সেইকাৰণে আমি ইয়াৰ পৰা সোনকালে ওলাই দিছোঁ হয়তো আমি হাইৱেত কোনোবা এখন জেগাত হয়তো ৰখি পিনে আমি অলপ ফূৰ্তি কৰিব পাৰোঁ তো যদি কেনেবাকৈ যদি আমি ফূৰ্তি কৰোঁ আপোনালোকক দেখাই আছোঁ নিশ্চয় আপোনালোকে চাই থাকক বুলিয়ে ক'লোঁ যদি নৰখোঁ আৰু ইয়াতে ভিডিঅ'টো আমি সমাপ্ত কৰিম আমি ভিডিঅ'টো ইয়াতে সামৰিম বুলি ভাবিছোঁ ভিডিঅ' যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম পুনৰ নতুন ভিডিঅ'ত আমি লগ পাম